Hey guys, মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই চিম্পল বোৱা কাপোৰৰ কালেকশ্যন লৈ আহিছোঁ। ঘৰত পিন্ধিব পৰা আৰু এনে ওচৰতে অলপ ওলাই গ'লেও পিন্ধিব পৰা হয়। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব আৰু বলক এতিয়া মোৰ কাপোৰবোৰ চাব আপোনালোকে। এতিয়া মই চিম্পল কাপোৰবোৰ দেখাব লৈছোঁ মোৰ ঘৰতে পিন্ধা হয়। এযোৰ ফাৰ্ষ্ট দেখাব লৈছোঁ এইযোৰ কাপোৰ। এয়া চাদৰখন হয়, এখন চাদৰ এনেকুৱা এয়া এনেকৈ ফুল বস্তা হয়, জোৰ দিয়া হয়। এখন চাদৰ, ইয়াৰ লগত মই এখন মেখেলা পিন্ধো এখন, আৰু ইয়াৰ লগত ব্লাউজটো হৈছে এইটো। এনেকৈ হাততো ফুল আছে, চিম্পল হয় ব্লাউজটো, অকল এনেকৈ হাতত ফুল আছে। এইযোৰ ফাৰ্ষ্ট দেখাইছোঁ। এতিয়া এইযোৰ দেখাইছোঁ। এইযোৰ চাওক, এইখন মেখেলাখন হয়, এইখন মেখেলা আৰু ইয়াৰ লগৰ এইখন হৈছে চাদৰ। চাদৰখন ইয়াৰ এইফালে এইখন চিম্পল হয় একেবাৰে, আৰু ইয়াৰ লগৰ ব্লাউজটো চিম্পল, সেইবাবে দেখুওৱা নাই মই। এতিয়া দেখাইছোঁ এইযোৰ কাপোৰ। ইয়াৰ মেখেলাখন হৈছে এইখন মেখেলা, আৰু এইখন হৈছে চাদৰ। এইখন চাদৰ হয়। দেখাব লৈছোঁ এইযোৰ কাপোৰ। এখন মেখেলা, আৰু মেখেলাখন এনেকৈ ফুল কৰিছিলোঁ মই। এখন মেখেলা, আৰু এই গোটেইবোৰ কাপোৰ মায়ে বোৱাই হয়, মায়ে মোক বৈ দিছিলে। ইয়াৰ লগৰ চাদৰখন এইখন, এইখন চাদৰ, আৰু নেক্সট এতিয়া এইযোৰ দেখাব লৈছোঁ। এখন চাদৰ, এনেকৈ চিম্পলকৈ একেবাৰে এটা ফুল আছে অকল, এনেকৈ এটা ফুল থকা গোটেই চাদৰখনতে চিম্পল, আৰু ইয়াৰ ব্লাউজটো চিম্পল হয়। মেখেলাখন এইখন মেখেলা, ফুলটো চাওক কিমান ধুনীয়া হয়, কালাৰটো ভাল লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু বহুত ভাল লাগে এই কাপোৰযোৰ। আৰু এতিয়া দেখাব লৈছোঁ এইযোৰ কাপোৰ। আৰু চাদৰখন এইখন একেবাৰে চিম্পল হয়, আৰু মেখেলাখনো চিম্পল এনেকুৱা। এইখন মেখেলা, আৰু এইযোৰ দেখাইছোঁ এতিয়া। এইযোৰ চাওক, মেখেলাখন মই ফুল কৰা হয়, মায়ে বৈ দিছিলে, মই ফুল কৰি ল'লোঁ নিজে। এইখন চাওক মেখেলা, ফুলটো ধৰিব পাৰিছেনে? এখন চাদৰ, চিম্পল হয় একেবাৰে,
আজি মই আপোনালোকক একেবাৰে সিম্পল কাপোৰবোৰে দেখাইছো ঘৰতে পিন্ধিব পৰা হয় কাপোৰবোৰ আৰু এতিয়া দেখাইছো এইযোৰ এখন গুটে মেখেলাখনতে ফুল থকা এনেকৈ এখন চাপ মেখেলা এখন চাদৰ হয় এতিয়া দেখাইছো এইযোৰ মেখেলাখন চিলুৱাই নাই এনেকৈ একেবাৰে তলত এনেকৈ অকণমান আঁচু মৰা আছে এনেকৈ আৰু এইখন চাদৰখন আৰু কাপোৰবোৰ কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি জনাবলৈ নাপাহৰিব কমেন্ট কৰি জনালেহে গম পাম আপোনালোকৰ কেনেকুৱা লাগিছে আৰু যদি ভাল লাগিছে মই আকৌ আপোনালোকক আৰু ভাল ভাল কাপোৰ দেখাই যাবলৈ চেষ্টা কৰিম মোৰ নিজৰ কাপোৰবোৰে দেখাম কেনেকুৱা লাগিছে ক'ব আপোনালোকে আৰু এতিয়া দেখাইছো এইযোৰ কাপোৰ এইযোৰ চাওক এইখন হৈছে মেখেলাখন এইখন মেখেলা চাওক ফুলকিটা আৰু এইখন হৈছে চাদৰখন মেলি দেখাই দিছো এনেকৈ মাজত পৰে এডোখৰ এই চাওক আৰু গুটেবোৰ ব্লাউজ সিম্পলে হয় সেইভাবে দেখুৱা নাই আৰু এতিয়া দেখাইছো এইযোৰ কাপোৰ এইযোৰো মেখেলাখন মই নিজে ফুল কৰা হয় মায়ে উকাকৈ বৈ দিছিলে মই ফুল কৰি ললো চাওকচোন ফুলটো কেনেকুৱা লাগিছে ব্লাউজটো সিম্পল হয় আৰু এইখন চাদৰ এনেকৈ এইখন চাদৰ হয় এতিয়া দেখাইছো এইযোৰ কাপোৰ গোটে চাদৰখনতে এনেকৈ দিয়া আছে আৰু ইয়াৰ মেখেলাখন হৈছে এইখন চাওকচোন আৰু এতিয়া দেখাইছো এইযোৰ কাপোৰ ইয়াৰ মেখেলাখন হৈছে এইখন এইটো চাওক ফুলটো এইখন মেখেলা আৰু এইটো হৈছে ব্লাউজটো এনেকৈ হাতত ফুল দি দিছো এইটো পিঠিত আৰু এইখন হৈছে চাদৰ এইখন চাওক চাদৰখন এতিয়া এইযোৰ দেখাইছো এইখন হয় মেখেলা এইখন হৈছে ইয়াৰ চাদৰ এইখন সিম্পল আৰু মেলিনাই দেখাম এইযোৰ দেখাইছো এতিয়া এখন মেখেলা আৰু এইখন চাদৰ এইখন চাওক চাদৰখন আৰু এইযোৰ দেখাইছো লাষ্ট এইখন চাওক মেখেলা এইখন চাদৰখন মোৰ
কাপোৰবোৰ প্ৰায় একে দুখন মেখেলা বা দুখন চাদৰ তেনেকৈয়ে আছে, অলপ একেই, কিন্তু অকণমান বেলেগ একেবাৰে একেও নহয়। আৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। আজি মেখেলা চাদৰ ইমানেই দেখাইছোঁ, আৰু মোৰ মায়ে বোৱা কেইখনমান গামোচা আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ। মায়ে নিজে বৈছিলে, বলকচোন চাব আপোনালোকে। চাওক গামোচা মায়ে বোৱা, আৰু আছে, কিন্তু মই এতিয়া কমকৈ দেখাইছোঁ। ভিডিঅ'টো নহ'লে বেছি দীঘল হৈ যায় যে, সেইবাবে কমকৈ দেখাই আছোঁ আপোনালোকক। এতিয়া বলক আৰম্ভ কৰোঁ। এইখন ফাৰ্ষ্ট দেখাইছোঁ, এইখন পাটৰ সূতাই বোৱা হয়। দৰা গামোচা হয় এইবোৰ। এইখন চাওক ফুলটো, এইটো গোটেই গামোচাখনে ফুল এনেকৈ আছে, দহি কৰা নাই এখন। এখন জোৰত ফুল লগা গামোচা। এখন গামোচা, এখন চাওক ফুলটো এফালে এনেকৈ আছে। এতিয়া আকৌ এখন দেখাইছোঁ, এইখন চাওক, এইখন হয়, এইখন গোটেইবোৰ ডাঙৰ ফুলৰ গামোচাই দেখাইছোঁ, দৰাই ল'ব পৰা। এইখন চাওক, গোটেইখনতে ফুল আছে, দুইটা আগতে ডাঙৰকৈ ফুল আছে। এখন দেখাইছোঁ, এইখন চাওক, এইখন গামোচা, এখন চাওক, দুইটা আগতে ফুল আছে এনেকৈ। আৰু গামোচাবোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। মায়ে বহুত কষ্ট কৰি বৈছে কাপোৰবোৰ। এখন মুগা গামোচা হয়, মুগা গামোচা হয়, এখন চিম্পুল, কিন্তু এটা আগত ডাঙৰ ফুল থকা হয় এখন। এইখন দেখাইছোঁ, এইকেইখন এটা আগত ফুল থকা হয় অকল। এইখন এনেকৈ আছে ফুলটো, আৰু এখন লাষ্ট দেখাইছোঁ। এইখন হয়, এইটো ফুলটো এটা আগত ডাঙৰ ফুল থকা হয়। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। আৰু মোৰ কাপোৰ কালেকশ্যনবোৰ আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। এইখিনি কাপোৰ মায়ে বহুত কষ্ট কৰি মোক বৈ দিছিলে।
আৰু ভাল লাগিলে প্লিজ কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন সকলো সময়তে আপোনালোকে পাই থাকে আৰু এতিয়ালৈ বাই বাই।